মেৰাপানীত উইকেণ্ডিক সংঘাতৰ চূড়ান্ত পৰ্যায়। ভায়েকৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বায়েক। সংকটজনক অৱস্থাত যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ। জানিব পৰা মতে আজি পুৱাই ভেলগুৰি মিজানুদ্দিন নামৰ ব্যক্তিগৰাকীয়ে বায়েক ৰাহিনা বেগমক এটা বন্ধ কোঠাত সুমুৱাই বেয়াকৈ মাৰধৰ কৰে আৰু কেইবা ঘণ্টা ধৰি পেলাই থয়। ইফালে মহিলাগৰাকীৰ মূৰত, চকুৰ লগতে দেহৰ বিভিন্ন ঠাইত আঘাতপ্ৰাপ্ত হয়। মহিলাগৰাকীক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি মেৰাপানী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে। আনহাতে ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে মিজানুদ্দিনৰ বিৰুদ্ধে মেৰাপানী থানাত এজাহাৰ দাখিল কৰিছে। নিউজ ডেস্ক ৰিপোৰ্ট, খবৰ গোলাঘাট। মই ৰাতিপুৱা শুই উঠি মই মেৰাপানী গৈছোঁ। মেৰাপানী যাওঁতে মোৰ লগৰজনৰ লগত লৈ পেলাই মই মেৰাপানী আহিছোঁ। মেৰাপানীৰ পৰা উভতি আহোঁতে আধা বাটত মায়ে মোক খবৰ দিয়ে যে মাহীৰ লগত মমাৰ কিবা সংঘাত হৈছে। সংঘাত হওঁতে মাহীক পথাৰতে মানে চোকা অস্ত্ৰৰে কিবা মাৰধৰ কৰি চকুটো উলিয়াই পেলাব চেষ্টা কৰে। চোকা অস্ত্ৰৰে উলিয়াই পেলাব চেষ্টা কৰি ঘৰত আনি সিহঁতে দৰজা আবদ্ধ কৰি পেলাই চকুটো গোটেইটো মানে নাই, চকুটো উলিয়াই পেলাবলৈ চেষ্টা কৰিছে। চকুটো টোটেলি বেয়া হৈ গৈছে। প্লাছ তাৰপিছত মই যেতিয়া উদ্ধাৰ কৰিবলৈ যাওঁ তেতিয়া মোক চোকা অস্ত্ৰ লৈ এইবোৰ গোটেই মাৰধৰ কৰি ইয়াত চিলাই 3টা পৰিছে। প্লাছ মোক গোটেই মাৰধৰ কৰে, এইবোৰ ডিঙিটো আছে, প্ৰাণে মৰাৰ চেষ্টা কৰিছে। মাহীও এতিয়া সংকটজনক অৱস্থা, একদম মৃত্যুৰ সৈতে যুঁজি আছে মাহী। গোলাঘাট আছিলে, গোলাঘাটৰ পৰা এতিয়া যোৰহাটলৈ আকৌ ৰেফাৰ কৰিছে। মাহী আৰু মমাৰ মাজত কিবা মাটিৰ সংঘাত লাগি আছিলে। তেখেতলোক মাহী মাকৰ সন্তান, তো সেই সাপেক্ষে তেখেতলোকে মানে মাহীক প্ৰাণে মৰাৰ চেষ্টা কৰিছে। হয়, এতিয়া আপোনালোকে মেৰাপানী থানাত এফআইআৰ দাখিল কৰিছে? হয়, মই মেৰাপানী থানাত এতিয়া এফআইআৰ দাখিল কৰিছোঁ। আৰু এতিয়া ক'ত আছে বাকী কেইজন ক'ত আছে তেখেতলোকক মই দেখা নাই, কিন্তু মাহীহঁত এতিয়া বৰ্তমান মাহী আৰু আমাৰ ঘৰৰ পৰিয়াল লৈ পেলাই গোলাঘাটৰ পৰা যোৰহাটলৈ নি আছে। একদম সংকটজনক অৱস্থা, মৃত্যুৰ সৈতে যুঁজি আছে তেখেত।